পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুটা বস্তুক লিংক কৰাক লৈ যোনটো এটা কনফিউজন চলি আছে সমগ্ৰ অসমতে সমগ্ৰ দেশতে এইটো লৈ এই ভিডিঅ'টো বনোৱা হৈছে। চ' প্ৰথম কথাটো হ'ল যে পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰাৰ লাষ্ট ডেটটো 31 মাৰ্চ 2023 নহয়, 30 জুন 2023হে হয়। এই ডেটটো 31 মাৰ্চ 2023ৰ পৰা এক্সটেণ্ড কৰি 30 জুন 2023 কৰা হৈছে। আৰু আমাৰ অসমবাসী ৰাইজক এই পেন কাৰ্ড আধাৰ কাৰ্ড লিংকৰ পৰা বৰ্তমানৰ কাৰণে এক্সাম কৰা হৈছে, ৰেহাই দিয়া হৈছে। আমাৰ কাৰণে এইটো মেণ্ডেটৰী নহয়। অসম, মেঘালয়, জম্মু কাশ্মীৰ এই তিনিটা ৰাজ্যৰ ব্যক্তিৰ কাৰণে এইটো লিংক কৰাটো মেণ্ডেটৰী নহয়। 80 ইয়াৰ্ছৰ ওপৰত যোনবিলাক ৰাইজৰ বয়স 80 ইয়াৰ্ছৰ ওপৰত হৈছে, ছিনিয়ৰ চিটিজেন যোনবিলাকক কোৱা হয়, ছুপাৰ ছিনিয়ৰ চিটিজেন যোনবিলাকক কোৱা হয়, সিহঁতকো ৰেহাই দিয়া হৈছে আৰু NRIৰ কাৰণেও ৰেহাই দিয়া হৈছে। কাৰোবাৰ কাৰণে এই ভিডিঅ'টো দৰকাৰী হ'ব পাৰে, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।